खुलुमबाय इनसाइड एनि बर'आव आं मिथु बर'। तामुलपुर खोन्दो मोब्लिब बिफाना सिखावै मोब्लिब लानायनि हेंथायै गोख्रों राहा लादों। दिनै तामुलपुर हालामनि निज देफेलि औखारि गामियाव तामुलपुर खोन्दो मोब्लिब बिफाननि इन्जिनियार सूर्य किरण गगैनि दैदेननाय मोब्लिब बिफाननि मावथिफोरा नायगिदिंहैनानै सिखावै लानाय मोब्लिबफोरखौ बोखारो। আজি আমি তামুলপুৰ বৈদ্যুতিক উপসংমণ্ডলৰ অধীনত ঔখুৰী নামৰ ঠাইখনত আমি ইয়াতে বেছিকৈ কমাৰ্চিয়েল যিখিনি কানেকশ্যন আছে তেওঁলোকক আমি চেক কৰি দেখিলোঁ যে তেওঁলোকৰ বেছিভাগ কানেকশ্যনেই অবৈধভাৱে তেখেতসকলে কানেকশ্যন লৈ আছে। তো আমি এই গোটেই কথাখিনি চেক কৰি যেতিয়া আমি গম পালোঁ যে তেখেতসকলৰ প্ৰায় ইয়াতে থকা প্ৰায় 10-12খনমান দোকানৰ ভিতৰত 5-6খনমান দোকান তেওঁলোকে আনঅথৰাইজলি কানেকশ্যনটো লৈ আছে। লগতে তেওঁলোকে নিজৰ দোকানত লোৱাৰ উপৰিও অন্যান্য দোকানত তেওঁলোকে ইলেক্ট্ৰিচিটিটো তেওঁলোকে ছাপ্লাই কৰি আছে। তো এনেকুৱা ধৰণৰ যদি আমাৰ APDCLৰ পৰা আনঅথৰাইজলি বা অন্যান্য উপায়েৰে যদি আমাৰ ইলেক্ট্ৰিচিটিটো তেওঁলোকে কনজাম্পশ্যন কৰি থাকে তেনেহ'লে আমাৰ ডিপাৰ্টমেণ্টৰ যথেষ্টখিনি ক্ষতি হয়। আৰু এই ক্ষতি অকল আমাৰ ডিপাৰ্টমেণ্টৰ নহয়, এইটো সৰ্বসাধাৰণ ৰাইজৰ কাৰণে ক্ষতি হয়। কিয়নো আজি আমি যিটো আমাৰ গ্ৰিডৰ পৰা আমি যিখিনি পাৱাৰ আমি পাৰ্চেছ কৰোঁ বা আমালৈকে পঠিয়াই দিয়ে আমাৰ তামুলপুৰ সাব ডিভিজনলৈকে, তাত আমি লাষ্ট মাহত আমি কনজাম্পশ্যন কৰিছিলোঁ 5.3 MU। কিন্তু হোৱাৰাজ আমি তাক আমি বিল কৰিবলৈ পাইছোঁ
এবাউট 3 ml, অনলি 3 ml। গতিকে আমি এইখিনিতে আমি ডিফাৰেঞ্চটো আমি গম পাওঁ যে আমি 2 ml এটা লছ কৰি আছোঁ। এই লছটো আমি ক'ত গৈ আছে? আমাৰ ইয়াত হয়তো টেকনিকেল লছো আছে, টেকনিকেল লছটো আমাৰ ইমানখিনি হ'বগৈ নাপায়। গতিকে আমি এইখিনি আইডেণ্টিফাই কৰি আমি গম পাইছোঁ যে এইখিনি নিশ্চয় আমাৰ চুৰি কাৰ্যৰ সংঘটিত কৰাৰ কাৰণেহে আমাৰ এই লছ পাৰ্চেণ্টেজটো বাঢ়ি গৈছে।